ঠিক নাই কৰাটো ফটো মোৰ কম্পিউটাৰ বেয়া গেলে কৈছ হে হে ঐ হ্যাঁ কোন দি কি কৰি আছ বিছনা কি ফেন সফা না বিছনা লেতৰা গৰু গাধা বিছনাটো সাইডলৈ ক'ত আছে ইয়াতে আছে আরে ফেন সফা কৰে বল গুড মৰ্নিং এভৰিৱান নমস্কাৰ জনাইছোঁ সকলোকে আৰু স্বাগতম জনাইছোঁ পুনৰবাৰ আৱাৰ ৱৰ্ল্ড ট্ৰিট ৱৰ্ল্ড চেনেলটিলৈ এতিয়া ৰাতিপুৱা 9 বাজিছে আৰু প্ৰায় মোৰ সকলো কাম কাজ শেষ হৈছে এতিয়া ব্ৰেকফাষ্ট কৰিম আৰু এইটো ৰিকি আৰু ৰাগৰ ৰুম আজি সিহঁতক এই ৰুমটো চফা কৰিবলৈ দিছোঁ এইকেইদিন অৱশ্যে গৰমৰ বন্ধ বুলি সিহঁতে কৰি আছে নিজে নিজে নিজৰ ৰুমটো চাফ চিকুণ স্কুল থাকিলে সময় নাপায় যিহেতু সিহঁতি 7:30 মান বজাত ৰেডি হ'বই লাগে গতিকে ৰাতিপুৱা নিজৰ ৰুমটো নিজে চফা কৰিবলৈ তেনেকৈ সময় নাপায় এইকেইদিন যিহেতু গৰমৰ বন্ধ এই অভ্যাসটো গঢ়ি তুলিছোঁ আৰু এইটোৱে ভাগৰি গৈছে ভাগৰি লাং খাই পৰি গৈছে প্ৰতিবাৰে গৰমৰ বন্ধত আমাৰ ক'ৰবালৈ নহয় ক'ৰবালৈ যোৱা হয় ফুৰিবলৈ যোৱা হয় আমি ৰৈ থাকোঁ গৰমৰ বন্ধ দীঘলীয়া বন্ধ হয় যিহেতু বাহিৰলৈ আমি ফুৰিবলৈ যাওঁ কিন্তু এইবাৰ যিহেতু ৰিকি ক্লাছ 10ত গতিকে এবাৰ তেনেকুৱা দীঘলীয়া একো প্ৰগ্ৰেম কৰা নাই ক'লৈকো যোৱা হোৱা নাই ঘৰতে কিবা কিবি কৰি তেওঁলোকক ব্যস্ত ৰাখিছোঁ আৰু এইটো ৰিকিৰ ৰুমটোকে আজি দেখুৱালোঁ ৰুমটো এইফালে অকণমান খালী বাথৰুমৰ সন্মুখত খালী ঠাই অকণ আছে ইয়াতে এটা মানে টেবুল টপ বেচিন এটা ৰাখিছোঁ মুখ চুখ ধুবলৈ আৰু ভিতৰত চাবোন তাবোন তেনেকৈ থোৱাৰ ব্যৱস্থা আছে আৰু ড্ৰেছিং দিয়া নাই এনেকৈ ৱালতে এখন গ্লাছ ফিটিং কৰি দিছোঁ তাতে সিহঁতে ড্ৰেছিং কৰে আৰু এইবোৰ ইমান খেলি মেলি কৰি ৰাখিছে বস্তুবোৰ সিহঁতি এইটো বাথৰুম ইয়াত বিশেষ সা সৰঞ্জাম একো নাই ল'ৰা মানুহৰ বাথৰুম তেনেকৈয়ে চলি যায় সিহঁতৰ মন পচন্দৰ মতে টাইলছ লগাই লৈছে নিজেই পচন্দ কৰি এইবোৰ মাছ কাছ কিবা কিবি আছে আৰু এইটো টেবুল টপ সিহঁতৰ বস্তুবোৰ ইয়াতে থাকে আৰু এইফালে পঢ়া টেবুল দুইটাৰে দুখন আছে দুইটাৰে দুখন বিচনা আছে এইখনে সিহঁতৰ সৰু পৃথিৱী এখন ইয়াৰ মাজতে সোমাই থাকে পঢ়ে খেলে কাজিয়া কৰে এইখন ৰিকিৰ পঢ়া টেবুলখন এনেকৈ কিতাপবোৰ খেলি মেলিকৈ ৰাখিছে আৰু ইমান ডিচিপ্লিনত নাৰাখে সিহঁতি ইয়াত এনেকৈ এখন লগাই দিছিলোঁ আব্দুল কালামৰ ফটো এখন তাৰপিছতে সেইখিনিয়ে সৰঞ্জাম আছে আৰু এইফালে কম্পিউটাৰটো আছে বহিবলৈ দুখন চকী দুইটাৰে আৰু এইফালে আছে এইখন ৰাগৰ টেবুল ইয়াতো এনেকৈ এই ওপৰত কিবা কিবি হাতৰ কাম বনাবলৈ দিয়ে স্কুলত সেইবোৰ থৈছে এনেকৈ কি থৈছে এইবোৰ ইমান খেলি মেলিকৈ থয় যিমান ক'লেও ডিচিপ্লিন নাই ল'ৰাকেইটাৰ আৰু ইয়াৰো টেবুলত এখন মটিভেশ্যনেল এনেকৈ এখন মহাত্মা গান্ধীৰ লগাই দিছিলোঁ অলপ মটিভেট হ'ব বুলি কিছুমান ভাল ভাল থটছ আছে তেনেকৈ ৰুমটোৰ চাৰিওফালে কিবা কিবি লগাই থোৱা আছে অলপ মটিভেট হ'ব বুলি আৰু সিহঁতৰ ৰুমত আছে এইটো এটা ড্ৰিম কেটচাৰ ড্ৰিম কেটচাৰ মোৰ খুব প্ৰিয় কোৱা হয় যে এঞ্জেলছসকলে সৰু ল'ৰা ছোৱালীক কেয়াৰ ল'বৰ কাৰণে এনেকৈ ড্ৰিম কেটচাৰ এখন মকৰা জাল এখন মানে পঠিয়াই দিয়ে তেওঁলোকৰ কেয়াৰ নিজে ল'ব নোৱাৰে আহি গতিকে সেই জালখনে তেওঁলোকক ধুনীয়া ধুনীয়া সপোন দেখায় সেইটো চিম্বলিক হয় এনেকৈ ড্ৰিম কেটচাৰ মোৰ বহুত ভাল লাগে ৰং বিৰঙী ড্ৰিম কেটচাৰবোৰ আৰু সিহঁতৰো ৱালত এনেকৈ এখন মই লগাই থৈছোঁ এইটো এটা পুৰণা মোজাৰে বনোৱা মানে পুতলা এপাত মোজাৰ ভিতৰত এপাত মোজা সোমোৱাই পিনে এনেকৈ সৰুতে সিহঁতক বনাই দিছিলোঁ খেলিবলৈ আৰু এতিয়ালৈকে এইটো এনেকৈ ৰাখি থোৱা হৈছে ভালকৈ যত্ন কৰি ৰাখিছে লেতেৰা হ'লে মাজে মাজে ধুই দিয়া হয় আৰু বহুত বছৰ হৈ গ'ল ইহঁত সৰু থাকোঁতে বনোৱা তেনেকৈ আছে এতিয়ালৈকে এইটো আৰু এইটো এটা কি হোল্ডাৰ টমৰ আকৃতিৰ কি হোল্ডাৰ এইটো মই ফ্লিপকাৰ্টত আনি দিছিলোঁ
আৰু ইয়াত ইহঁতৰ ৰুমৰ চাবি, চাইকেলৰ চাবি সেইবোৰ ৰাখিছে, এনেকৈ থৈ দিছে। আৰু এইফালে দুটা আলমিৰা কাঠৰ বনাই দিছোঁ ঘৰতে, জইন আছে দুইটাই দুইফালে নিজৰ নিজৰ কাপোৰ থয়। এইটো ঘৰতে বনাই দিছিলোঁ এনেকৈ। এইটোৱে আৰু ৰুমটো ইহঁতৰ। আজি ৰিকি আৰু ৰাগৰ ৰুমটোকে দেখুৱালোঁ। কেনে পালে ৰিকি আৰু ৰাগৰ ৰুমটো চাই আপোনালোকে? যদি ভাল লাগিছে কমেণ্ট কৰি জনাব। অৱশ্যে বেছি ডিচিপ্লিনকৈ তেওঁলোকে ৰাখিব পৰা নাই, তথাপিও ভাল ভাল কমেণ্ট কৰিব। যদি ভাল লাগিছে তেওঁলোকে ভাল পাব। আৰু প্লিজ 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 চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু এয়া আমাৰ ৰাগে এতিয়া কীবৰ্ড বজাব, কীবৰ্ড প্ৰেক্টিছ কৰিব সি। আহক অকণমান ৰাগৰ প্ৰেক্টিছকে চাওঁ।